শুভ সন্ধিয়া। আজি 11 অক্টোবৰ। যোৱা বছৰ আজিৰ এই দিনটোতে আমাৰ সকলোৰে মৰমৰ বৌতি পৰলোকগামী হৈছিল। আজিৰ এই বিশেষ দিনটোত বৌতিক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। কবিতাৰ শিৰোনাম শুহি পেলাব পৰা হ'লে যন্ত্ৰণাৰ সেই বিশাল সাগৰ। এসাগৰ যন্ত্ৰণাত ককবকাই হাউলি পৰা জীৰ্ণ শীৰ্ণ ভাগৰুৱা শৰীৰ। বাসনাৰ কুটকুটনিত বেৰৰ পিন্ধাৰে সৰকা জোনাকত তুলি ধৰিছিলা এদিন তুল বুল এক অবিনাশী সপোন। সোণবৰণীয়া বতাহ জাকত তুমি ৰিং এটা মাৰিলেই উবুৰি খাই পৰিছিল প্ৰতিটো পুৱা। দুঃসময়ৰ কুটিল কোলাহলৰ মাজতো জীৱন বোধৰ সূৰ্যমুখী প্ৰেৰণাৰে সজাই তুলিছিলা বাসৰুৱা হেঁপাহ। জুই লগা সময়ৰ বুকুত হঠাতে হেৰাল চোতালৰ সেই সোণামুৱা বতাহ। বিষাদে গৰকা পিৰালিবোৰত এতিয়া যেন এক বিষণ্ণ স্মৃতিৰ শেষ নোহোৱা পল। ফেহু চৰাইৰ মায়াসনা বিননিত এতিয়া নীৰৱে নিতাল মাৰে মধ্যাহ্নৰ বেলি। তোমাৰ বিষাদ মলিন দুচকুলৈ চাই উশাহ সলোৱাটো যে কিমান কঠিন, সময়ে বাৰু তাৰ হিচাপ ৰাখিবনে? তোমাৰ যন্ত্ৰণাৰ বিষাণুবোৰ শুহি পেলাব পৰা হ'লে সেইটো তুমি কৰি জীৰ্ণ শীৰ্ণ দেহটোত সেতিয়াও পৰি থকাৰ অকমান পাওঁ স্নেহৰ নিজৰা এটি জিৰি জিৰিকৈ। তেজ আৰু অশ্ৰুৰে সিক্ত গৰ্ভখনত এতিয়াও যেন সাজি আছা মানুহক ভাল পোৱা অতুল্য অট্টালিকা। তোমাৰ সুকোমল কোলাৰ সেই নিৰাপত্তা আৰু উমাল সান্নিধ্যই দিয়া সাহসেৰে টুকি পেলাব পৰা হ'লে নৰকৰ দুৱাৰ তলি কৰকি অহা সেই যন্ত্ৰণাৰ বিশাল সাগৰ। শুহি পেলাব পৰা হ'লে যন্ত্ৰণাৰ সেই বিশাল সাগৰ।